এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকৰ ভালনে? আশা কৰোঁ ভাল। ময়ো ভালে আছোঁ। এতিয়া ৰাতিপুৱা আজি এতিয়া 10টা বাজিল। মই এতিয়া ৰাতিপুৱা 10টাৰ পৰাই মই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। মোৰ ব্লগটো আজি শেষলৈ চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি ৰাতিপুৱা আপোনালোকক এটা বস্তু দেখাওঁ। মই মানে কি মিছোত এটা বস্তু অৰ্ডাৰ দিছিলোঁ। এতিয়া বস্তুটো মানে আহি পাইছে। মই চালোৱে বস্তুটো খুলি মেলি। এতিয়া ভাবিছোঁ আপোনালোকক দেখাওঁ, আপোনালোকে চাওক। ভাল লাগিলে আপোনালোকেও ল'ব পাৰিব। এইটো মই অৰ্ডাৰ দিছিলোঁ আজি। এইটো আহি পাইছে আজি। বক্স হয়, ফ্ৰিজত বস্তু থোৱা টিফিন টাইপৰ হয়। মই ফ্ৰিজৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, ফ্ৰিজত বস্তু থবৰ কাৰণে। এইটো মানে খুলি চাইছোঁ, এইকেইটা বাকী এইটো দেখাইছোঁ। এনেকুৱা পেকেটত আহিছে। বেয়া লগা নাই মোৰ বস্তুটো, ভালেই লাগিছে। কিন্তু মই পিকচাৰত অলপ বেছি ডাঙৰ দেখা পাইছিলোঁ, কিন্তু এতিয়া বেছি অলপ সৰু সৰু লাগিছে আৰু পিকচাৰত মই দেখাতকৈ সৰু সৰু লাগিছে। এবাৰ মই খুলি দেখাই আছোঁ। বেছি ডাঙৰ নহয় আৰু ইয়াৰ লগত এটা গিফ্ট দিছে। এটা গিফ্ট। এতিয়া দুপৰীয়াৰ মই ভাত বনাই আছোঁ। দালি বনালোঁ, সকলো কাম শেষ কৰিলোঁ। শেষ কৰি এতিয়া আৰু ভাতত লাগি গৈছোঁ আৰু ভাত বনোৱাত। দালি হ'লেই আৰু এইফালে অকণমান দালিৰ চাটনি বনাম। ইয়াতে পিঁয়াজ নহৰু দি চাটনি বনাম। এইফালে মূলা আৰু আলু ভাজি বনাম আৰু কণী। আজি দুপৰীয়া এইখিনিয়ে আৰু সুচিৰ পাপাও আহি আছে সোনকালে আজি ডিউটিৰ পৰা। সেইকাৰণে আৰু মই জল্দি ভাত বনোৱাত লাগি গ'লোঁ। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। এতিয়া গধূলিয়ে হ'ল। তাৰপিছত দুপৰীয়া ভাত খাই খুচিক টোপনি মাৰি থৈ ময়ো টোপনি মাৰিছিলোঁ। এনেকৈ দেৰিয়ে হ'ল, খুচি উঠাই নাই এতিয়া। খুচি টাকলা হৈছে না, চুলি নাই হৈছে, চুলি গোটেই কাটি দিছোঁ। চুলি হাই কৰা মা, উঠাই দে। তাৰ কাৰণে অলপ কিবা বনাওঁ। মই টোপনি পাৰি উঠিছে না, ভোক লাগিছে, অলপ বনাওঁ কিবা। চাওঁ কি বনাওঁ। চুজি বনাই দিওঁ। চুজিখিনি বহাই দিলোঁ। এতিয়া মই এইখিনি অলপমান টাইম ভাজি ল'ম। লৈ ইয়াতে ৰিফাইন দিম। ইয়াতে অকণমান ৰিফাইন দি দিম। খুচি মানে বাদাম, কিচমিচ এইবিলাক দিলে এনেকৈ চুজি বনাই দিম। অকণমান ৰিফাইন, চেনি, গাখীৰ অকণমান দি এনেকৈ বনাই দিম। কিচমিচটো তাই এনেই খায়, কিন্তু মানে চুজিৰ লগত দিলে বেয়া পায়।
চেনি দি চুজি হ'ল ফুল হয় ৰাতিৰ ভাতৰ যোগাৰ কৰি আছোঁ কুচি উঠাই নাই সেইকাৰণে মই ভাবিলোঁ বোলো ভাতৰ যোগাৰখিনিয়ে কৰি লওঁ আজি কচু বনাম মাছৰ লগত নহয় এনেই বনাম আৰু ভাজি বনাম আৰু এইটো মাছ আছে কিন্তু সৰু মাছ আছে ডাঙৰ মাছৰ লগত ভাল লাগে সৰু সৰু মাছ আছে এইটোৱে যে এনেই ভাজি আৰু দিনৰ দালি আছে মই কাটি ৰেডি কৰি দিছোঁ এয়া আলু দিছোঁ হালধি কৰি দিছোঁ 5 মিনিট লাল মৰিচ দি দিছোঁ কালাৰটো ভাল হ'ব দেখা কালাৰৰ কাৰণে দি দিছোঁ আলুখিনি দি দিলোঁ আমি ভাত খালোঁ খাই এতিয়া অলপ বাহিৰৰ ফালে ওলাই আহিছোঁ কুচি ৰুমৰ আমাৰ নাযাবা এইফালে গাড়ী আহি যাব আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই গুড নাইট হাই আমার ভিডিও সেই কবা লাইক কবা কমেন্ট কবা আমি এনে সবাত মানুষে ফেদি আমি পাপা এসে একটু মাছ বিক্রি করি